একাদশ দিনা কুসুম্বৰে ঘৰত পতা পূজা শেষ হোৱাত সকলোৰে পৰা আশীৰ্বাদ লৈছিল। সেইদিন দুয়োৱে এটা সপোন দেখিছিল। দুয়োজন হ'ল কুসুম্বৰ ভূঞা আৰু সত্যসন্ধ্যাই। সপোনত দেৱীয়ে তেওঁলোকক দেখা দিলে আৰু ক'লে যে তোমালোকৰ ঘৰত স্বয়ং চক্ৰপাণি আহি আছেহি। স্বয়ং ভগৱান দেৱৰো আদিদেৱ তেওঁৰ বিনা আমাৰ নাই আন কোনো। সেহি ৰাতি মধ্যে পাছে দেখিলা সপোন, সত্যসন্ধ্যা কুসুমে নিদ্ৰাত দুয়োজন। দেখা দিয়া দেৱী দুয়োকো বুলিলন্ত বাণী, তোমাৰ গৃহক আহি আছে চক্ৰপাণি। আখিলন্ত আপুনি দেৱৰো আদিদেৱ, আতবিনে অপৰ নাহিকে আও কেও। দ্বাদশ দিনাৰ ঘটনা। দ্বাদশ দিনত শংকৰক কেতেখাৰ মাকে তোলাহেন পায় কোলাত তুলি লয়। বুকুত সাৱটি ধৰি মৰমতে ওপৰলৈ তুলি মাথাত চুমা খালে। এনেদৰে বাৰে বাৰে সাৱটি ধৰি চুমা খাই আছিল তেওঁ। সেই সুযোগতে শংকৰে এটা সময়ত তেওঁ কান্ধত উঠি বহিল। কান্ধৰ পৰা নমাব খুজি অনুমান কৰিলে যেন এটা পৰ্বতে জাপি ধৰিছে তেওঁক। অপ্ৰান্ত চেষ্টা কৰিও নমাব নোৱাৰি চিঞৰিবলৈ ধৰিলে। তাকে দেখি খেৰসুঁতি বুঢ়ীমাকে কপি জপি শংকৰক নমাবলৈ টনাটনি কৰে। সত্যসন্ধ্যা আয়েও এখন ভৰিত ধৰি টানিও এৰুৱাব নোৱাৰাত কুসুম্বৰ ভূঞায়ো এখন ভৰিত ধৰি টানে। মুঠতে 4-5জন মানেও টানি তেওঁক নমাবলৈ সক্ষম নহয়। যেতিয়া মনত ভক্তিভাৱ জন্মে তেতিয়া শংকৰে নিজে নিজে নামি আহিল। কেতেখাৰ মাতৃ পাছে মেলিলন্ত হাত, তোলাহেন শংকৰক লৈলন্ত কোলাত। সাৱটি বুকুত বান্ধি বাপ বুলি মাথাত চুম্বন দিলা ওপৰত তুলি। কুসুমেও ধৰিয়া টানয় এক পৰে, 4-5 টানয় ধৰিয়া হাতে গাৱে। মনত তৰসে পাছে বহিল অৰুণী, নামিল কোলাত পাছে প্ৰভু মনে গুণী। ত্ৰয়োদশ দিনৰ কথা। ত্ৰয়োদশ দিনৰ দিনা শংকৰে অমৰাৱতী পুৰীৰ দৰে আসনত মহাৰংগে বহি আছে। সেই সময়ত খেৰসুঁতি বুঢ়ীআই হান্দিশালত ব্যস্ত আছিল। সত্যসন্ধ্যা আয়ো ইফাল সিফাল কৰি আছিল। তেনেকুৱাতে চান্দেৰী আহি দেখে আন্ধাৰ ৰাতি যেন মানিকহে জ্বলিছে শংকৰৰ দেহাটো। কি দেখিলোঁ বুলি ভয়তে তাই মূৰ্ছা যায়। জগতৰ সৃষ্টা ভগৱানৰ ৰূপ চাবলৈ কাৰ ইমান শক্তি আছে। জ্ঞান পাই চান্দেৰীয়ে আই বুলি মাতি ঢাপলি মেলে। সত্যসন্ধ্যা আৰু বুঢ়ীআই দৌৰি আহিল। শংকৰক দেখি তেওঁলোক মূৰ্ছা যোৱাৰ উপক্ৰম হ'ল। চান্দেৰীক পিছত সোধাত তেওঁ কয় শংকৰদেৱৰ 4টা বাহু তেওঁ দেখা পাইছিল। চতুৰ্ভুজ শংকৰক দেখি শিহৰণত হাত ভৰি কঁপি স্থিৰে থাকিব নোৱাৰি তাই অজ্ঞান হৈ পৰিছিল। হংসতুলি সমান খাটত আছা সুতি, অমৰাৱতী পুৰে যেন পুৰন্দৰ দিতি। মহামনু ৰংগে প্ৰভু তৈতে আছা বহি, প্ৰকাশে শৰীৰ যেন কৌটিপূৰ্ণ সখী। সেই সময়ত দেখে চান্দেৰী আহি, মানিক জ্বলয় যেন অন্ধকাৰ নাশী। সত্যে সত্যে আমি 4 বাহু দেখি লোহো, শিহৰীয়া এভো মোৰ কম্পে হাত পাও। হেন দেখি মূৰৰ দৰে থিৰ নহে গাও, চতুৰ্ভিত্তি শংকৰক বেৰিয়া ছয়। চতুৰ্দশ দিনা সত্যসন্ধ্যাই শংকৰৰ ভৰিত লাগি থকা 3ডাল নিজৰে চুলি আঁতৰাবলৈ ভৰিখন দাঙি ধৰে। গিৰি বন গাঁও নদ নদী সাগৰ নগৰ এই সকলোবোৰ শংকৰৰ দেহাত দেখা পালে তেওঁ। চতুৰ্ভুজ শংকৰৰ এনে ৰূপ দেখি কি মায়া কৰা বুলি তুতি কৰে শংকৰক। গিৰিগাম নদী বন সাগৰ নগৰ
সমস্তে আচৰে দেখে সদাৱে শংকৰৰ। কেনে মোক কৰা মায়া প্ৰভু চক্ৰপাণি। সৰ্বজ্ঞানী শংকৰে 15 দিনৰ দিনা মানে 15 দিনৰ দিনা যে মাকক মৰিব অনুমান কৰিব পাৰিছিল। হয়তো ঘন ক্ষীৰ ঘুটি আজি মাৰ হাতে খাওঁ, চলিবেক মাতৃকালি নেত্ৰ ভৰি চাওঁ। তেওঁ মাকৰ হাতেৰে ক্ষীৰ খাব বিচাৰিছিল। চকুৰ হেঁপাহ পলোৱাই মাক সত্য সন্ধ্যাক শেষবাৰৰ বাবে চাব খুজিছিল। শংকৰৰ জন্মৰ 15 দিনৰ দিনা আই সত্য সন্ধ্যা পৰলোক প্ৰাপ্তি হৈছিল। সেইদিনা আছিল শুক্ৰবাৰ। সেইদিনা শুক্ৰবাৰ পঞ্চদশ দিন। সেইবেলা সতীৰ ভৈল্যক আয়ু ক্ষীণ। সেইদিনা বেলাচাৰি দণ্ড ভাতি দিলা, তেবে সত্য সন্ধ্যাই বৈকুণ্ঠ চলিলা। যেতিয়া শংকৰ 16 দিনত ভৰি দিয়ে, চান্দেৰীয়ে চেনি গুৰ মিলাই মানে ক্ষীৰ বাতিত ভৰাই শংকৰক খুৱাবলৈ আনে। বাতিটো হাতত লৈ দেখে তাত বনাই অনা লওনো নাই, মানে ক্ষীৰখিনি নাই। সৰ্বগুণী শংকৰ যেন খঙত চকু দুটা জ্বলি উঠিল। ভয়ত চান্দেৰীয়ে তধা লাগি তাকে চাই আছিল। পুনৰ দেখে বাতিত লওনো ভৰি আছে, মানে ক্ষীৰখিনি সম্পূৰ্ণ হৈ আছে, আৰু তাতে তেওঁ বৈকুণ্ঠ নগৰ দেখা পালে। তেতিয়া শংকৰে নিজৰ ৰূপ এৰিলে। মানে ছদ্মবেশী শংকৰ মাথাটো গৈ চৌতিত লাগিল। লয়লাহ বিভিন্ন ভংগীৰে যেন নৰ নাৰীয়ে বিচৰণ কৰি ফুৰিছে তাত। ৰত্ন খচিত ৰথবোৰ যেন শাৰী শাৰীকৈ আছে। তাকে দেখি চান্দেৰীয়ে মাতবোৰ নোহোৱাকৈ একেথৰে চাই ৰ'ল। বৈকুণ্ঠ নগৰী সাক্ষাতত দেখি বিস্ময়ভূত হৈ ৰ'ল। চকু দুটা মুদি হাতেৰে ঢাকি ধৰিলে। কিছু সময়ৰ পাছত চকু মেলি দেখে শংকৰে খেলি আছে। সেইদিনা চান্দেৰীও ক্ষীৰিশাক আনি খুৰীত কৰিয়া লৈয়া চেনি গুৰ সানি, আৰু দেখিল অন্ত তাতে বৈকুণ্ঠ নগৰ। লাগিলেক মাথা গয়া চৌতিৰ ওপৰে, কতুবেলি চান্দেৰী চাহিলা চকু মেলি, দেখন্ত শংকৰ আছে কৰি মহাকেলি। এনেধৰণে সপ্তদশ দিনাৰ কথা। পুৱা উঠি স্নান কৰি কুসুম্বৰে শিৱক পূজা কৰে। পিছত অগণন বৈষ্ণৱ ভক্তৰে আৰু ব্ৰাহ্মণৰে কুইতৰ পাৰলৈ গৈ ভাৰ্যাৰ তিনি দিনত তিলনীৰ দিনা পিণ্ডৰ কাম সম্পন্ন কৰে। ব্ৰাহ্মণসকলক দান দক্ষিণা আৰু সা সৎকাৰ কৰি বিদায় দিয়ে। সকলো গাঁওবাসীক বিদায় লোৱাৰ পাছত ঘৰলৈ আহে তেওঁ। দিনটো পাৰ হ'বলৈ কিছু সময় আছে। কুসুম্বৰ ভূঞা শংকৰৰ ওচৰলৈ গৈছিল। তেওঁ দেখে সহস্ৰ মূৰৰ এটা শুক্লবৰ্ণ সৰ্পে শংকৰৰ ওপৰত ফণা ধৰি আছে, আৰু শংকৰৰ চাৰিওফালে মানে পাৰিষদগণে আগুৰি আছে। লগতে শংকৰো এটা চমৎকাৰ ৰূপ দেখিবলৈ পালে। তেনে অৱস্থাত দেখি কুসুম্বৰৰ মনত শংকা জাগিল। চমক লাগি চকু জুৰি মুদ খাই গৈছিল, যেন কিহবাই মুদাই দিছিল। বিস্ময়ত তেওঁ চকু দুটা মুদি ঠাইতে কাটি হৈ পৰিল। টোপনিৰ পৰা উঠাৰ দৰে পুনৰ উঠি দেখে সাপডাল তাত নাই, আৰু পূবৰ ঠাইত শংকৰ শুই আছে। দেৰপৰ বেলা যেবে সিদিনাৰ আছে, কুসুম্বৰ গৈলন্ত চলি শংকৰৰ পাছে। মহাবিদ্য আসনে শংকৰ সুতি আছে, শুক্লবৰ্ণ সৰ্প এক কুসুম্বৰে দেখে পাছে। সহস্ৰেক শিৰ সম আছে চক্ৰধৰি, পাৰিষদ গণে বেৰি আশ্ৰয় আৱৰি। বহি আছে চতুৰ্দিশে নিহালি চাহন্ত, দেখি পূৰ্বতে সুতি শংকৰো আচন্ত। কহোঁ তাক শুনিও ক, সভাসদ যত লোক, অষ্টাদশ দিনৰ লীলা হেন। ব্ৰহ্মা আদি দেৱগণ
কৰি আতি ৰংগমন স্বৰ্গহন্তে আখিলন্ত লৰি। শংকৰক দেখিবাক আহিলা সবে দেৱযাক হংস জানে বিমানৰ নত চলি। আলি পুখুৰী গামে আতি মহা অনুপামে সেহি থানে আচন্ত শংকৰ। পাইলা গয়া সেহি থান কৰি আতি বহুমান ছদ্মৰূপে সকলে দেৱৰ। তজু দৰ্শন আশে আইলো আমি সবদশে পানপ্ৰভু জগতৰ পতি। 18 দিনাৰ কথা। ব্ৰহ্মাকে আদি কৰি দেৱতাসকলে মহা আনন্দৰে স্বৰ্গৰ পৰা শংকৰক দৰ্শন কৰিবৰ বাবে নিজ নিজ বাহনেৰে পৃথিৱীলৈ ঢাপলি মেলিলে। বটদ্ৰৱা বা আলিপুখুৰী নামৰ অতি মনোমোহা ঠাইতে শংকৰ আছে। এই জানিয়েই দেৱতাসকলে ছদ্মবেশেৰে তাত উপস্থিত হয়। পৃথিৱীত সাধাৰণ মানুহৰ দৰে পৰিৰোৱা ত্ৰিজগতৰ পতি প্ৰভুৰূপী শুই থকা শংকৰক ব্ৰহ্মা আদি দেৱতাসকলে প্ৰাৰ্থনা কৰিব ধৰিলে। তেওঁলোকৰ তুতি শুনি শংকৰে ক'লে, হে দেৱগণ, তোমালোকে আনন্দ কৰা। পূৰ্বৰ দৰে বাৰে বাৰে অৱতাৰ ধৰি মই ভূমিৰ ভাৰ হৰণ কৰি পৃথিৱীৰ পাপী পাষণ্ডবোৰক নিঃশেষ কৰাই মোৰ দায়িত্ব। এইবাৰ শংকৰৰ অৱতাৰৰ কাৰণ কলিযুগৰ লোকবোৰক হৰি ভক্তিদানে নাম কীৰ্তনেৰে নিষ্ঠাৰ কৰি বৈকুণ্ঠগামী কৰোৱা। কিন্তু তোমালোক স্বৰ্গৰ পৰা পৃথিৱীলৈ কি কাৰণে আহিলা কোৱা। তেতিয়া দেৱতাসকলে পানৰ প্ৰভু জগতৰ পতিকে যে দৰ্শন কৰিবলৈ আহিছে তাকে ক'লে। এনেদৰে 19 নম্বৰ দিনত ভৰি দিছিল শংকৰদেৱ। সেইদিনা বিষ্ণুৰ বাহন গৰুৰ পক্ষী জগতৰ ঈশ্বৰক দৰ্শনৰ বাবে পৃথিৱীলৈ আহিল। বৈকুণ্ঠৰ পৰা দৌৰি আহি কুসুম্বৰৰ ঘৰ পাই শংকৰৰ ওচৰ ৰয়। গুৰুক 7 বাৰ প্ৰদক্ষিণ কৰি সেৱা জনায়। বিষ্ণুৰ বাহন গৰুৰ পক্ষীয়ে ভক্তি ভাৱত লেও সেও হৈ মাথাৰে চৰণ চুই সেৱা জনায়। পুনৰ মাথা তুলি গুৰু চৰণৰ ধূলা শিৰত লয় পৰম ভক্ত পক্ষীটোৱে। তেতিয়া শংকৰে আশ্বাস প্ৰদান কৰি কি কাৰণে আহিলা বুলি পক্ষীৰাজ বুলি সোধে। শিৰনত কৰি গৰুৰে শংকৰৰূপী প্ৰভু জগন্নাথকে দৰ্শন যে কৰিবলৈ আহিছে সেই কথা কয়। প্ৰভু দৰ্শন পাই তেওঁৰ যে মনৰ কামনা সিদ্ধি হ'ল তাকো জনায়। তোমাৰ দৰ্শন পাই জনম সফল হ'ল। তেনেদৰে তেওঁ নানান কাকুতি মিনতি কৰে মুক্তিৰ আশাত। শেষত প্ৰভু সন্তুষ্ট হ'ল। শংকৰৰ ভৰিত লাগি গৰুৰৰ পাখি দুখন সৰি পৰে। তেতিয়া তেওঁ বৈকুণ্ঠগামী হয়। বৈকুণ্ঠৰ আহিলা লৰি পাইলা কুসুম্বৰ বাৰী। প্ৰৱেশিলা শংকৰৰ আগে ঘূৰি ঘূৰি 7 বাৰ কৰিলন্ত নমস্কাৰ বিষ্ণুৰ বাহন মহাভাগে। গৰুৰ পাখা দুখি সৰিয়া পৰিল চুটি শংকৰৰ পাৱাৰ লাগি ৰৈল। 2 বৃক্ষ ভগ্ন ভৈল গৰুৰ বৈকুণ্ঠ গৈল দেখি লোকে কৰে হাহাকাৰ। গুৰুচৰিতসমূহত যিখিনি ব্যাখ্যা কৰা আছে সেইসমূহ বজ্ৰাৱলীত কোৱা হৈছে। বজ্ৰাৱলী ভাষাত জন্মৰ পৰা 20 নম্বৰ দিনৰ কথা। নাৰদ মুনি শংকৰক চাবলৈ কুসুম্বৰ গৃহত আহি উপস্থিত হ'ল আৰু তেওঁ শংকৰক দেখি আনন্দত সীমা নাইকিয়া হ'ল। 7 বাৰ প্ৰভুক প্ৰদক্ষিণ কৰি মুনিয়ে সেৱা জনায়। প্ৰেম আনন্দত আত্মহৰা হৈ বীণা বাই গীত জুৰে নাৰদে আৰু ওচৰলৈ আহি হাঁহি মাৰি বাদ্যযন্ত্ৰ ওচৰত থৈ মাটিত বহি সেৱা জনাই নম্ৰভাৱে দুয়ো হাতে জোৰ কৰি ক'লে, হে প্ৰভু জগতৰ বাপ, তোমাৰ দৰ্শন পাই চৰণত শৰণ ল'লোঁ। গতিকে মোৰ মহাপাপ দূৰ কৰা প্ৰভু। এনেদৰে আদিদেৱ নাৰদে প্ৰভুক নানান প্ৰাৰ্থনা কৰি বিদায় লয়।
আহিলন্ত মহামুনি শংকৰৰ কথা শুনি কুসুমৰ থানে উপাগত শংকৰক দেখা পাই হৰিষৰ সীমা নাই গীত গাই আনন্দতে আচন্ত শিৰে প্ৰণাম মিয়া হাঁহি বহিলা মাটিত আহি বিনা যন্ত্ৰ ওচৰতে থৈলা দুয়ো হাতে জোৰ কৰি বুলন্ত নাৰ ধৰি শুনা প্ৰভু জগতৰ বাপ দৰ্শন আমি পাইলোঁ চৰণে শৰণ লৈলোঁ দূৰ কৰা মূৰ মহাপাপ। এনেদৰে শংকৰদেৱক কৃষ্ণৰ লগত তুলনা কৰা হৈছে। শিশু কৃষ্ণৰ যেনেদৰে শৈশৱ পাৰ হৈছিল তেনেধৰণেৰে শংকৰৰ জীৱনটো তুলনা কৰি থৈ গৈছে। ইয়াত চৰিতকাৰসকলে সেই সময়ত ৰামচৰণ ঠাকুৰ, দৈতাৰী ঠাকুৰ এনেধৰণে যিসকল চৰিতকাৰ আছিল, চৰিত পুথি লিখিছিল গুৰুজনাৰ, তেওঁলোকে শংকৰদেৱক পাইছিল। গতিকে তেওঁলোকে এনেধৰণেই বিৱৰণ কৰি থৈ গৈছিল। শাস্ত্ৰৰ এইখিনি ব্যাখ্যা এনেধৰণেই মই আপোনালোকক ব্যাখ্যা কৰি জনাব বিচাৰিছোঁ। পৃথিৱীত এনে কোনো ধৰ্ম নাই য'ত অশান্তি আছে, বা পৃথিৱীৰ এনেকুৱা কোনো ধৰ্মশাস্ত্ৰত এইখিনি লিখা নাই যে অশান্তিৰে থাকা। সকলো শাস্ত্ৰতেই জীৱ মাত্ৰেই সন্মান, জীৱ মাত্ৰেই ভক্তি, এইবোৰ কৰিবলৈ দিয়া আছে। মৰম, চেনেহ, দয়া, ক্ষমা, ত্যাগ, সহিষ্ণুতা, ধৈৰ্য, একাগ্ৰতা, এই সকলোবোৰ ধৰ্মশাস্ত্ৰবোৰে পোনপটীয়াকৈ সকলোকে ল'বলৈ আহ্বান কৰিছে, বা ধৰ্মগুৰুসকলে এই সকলোকে ল'বলৈ আহ্বান জনাইছে। কিন্তু এইবোৰক বিৰূপ ভাৱ দিয়া বা এই ধৰ্মশাস্ত্ৰবোৰ বা ধৰ্মৰ ধৰ্মাৱলী লোকসকলে বিভিন্ন ধৰণে ইয়াক এটা বিৰূপ মনোভাৱ মানুহৰ মাজত হয়তো বহুতে মানুহৰ মাজত দাঙি ধৰিছে। সেইবোৰৰ পৰা বিৰত থাকিবৰ বাবেই, সেই বিৰূপ মনোভাৱবোৰৰ পৰা বা সেই বিৰূপ কাৰ্যবোৰৰ পৰা বিৰত থাকিবলৈ এই মহাপুৰুষসকলৰ আৱিৰ্ভাৱ হয়, জন্ম হয়, বা সেয়া আধ্যাত্মিক দিশৰ ফালৰ পৰা হয়। কোনোৱে এনেধৰণেও প্ৰকাশ কৰে যে ভগৱানৰ সৃষ্টি অৱতাৰ হৈছে, ভগৱানে বেলেগ দেহাত লৈ পেলাই ইয়াত আৱিৰ্ভাৱ হৈছে। সেই ভগৱানেই সেইসমূহ মানুহক তেখেতৰ অস্তিত্বৰ বিষয়ে জনাব বিচাৰিছে, বা তেখেতৰ যিখিনি শান্তিময় পৃথিৱী নিদৰ্শন দাঙি ধৰিব বিচাৰিছে। সেই উদ্দেশ্যেৰে এই পৃথিৱীখন শান্তি হৈ থাকক, পৃথিৱীবাসী শান্তিময় হৈ থাকক, অৰাজকতাবোৰ দূৰ হওক, মানুহৰ মাজত হিংসা, ভেদাভেদ, ঘৃণা, বিতৃষ্ণা এইবোৰ আঁতৰ হওক, সকলোৱে সমানভাৱে মানুহ হৈ জীয়াই থাকক, তাৰ উদ্দেশ্যেৰেই এই মহাপুৰুষসকলৰ আৱিৰ্ভাৱ হৈছে। কিন্তু কোনো মহাপুৰুষেই এইটো নিদৰ্শন দাঙি থৈ নাযায় যে তোমালোকে কেৱল এই মানুহখিনিক লৈ এটা জাতি নাম দিয়া বা এটা ধৰ্ম বেলেগকৈ লোৱা, এনেধৰণে কোনেও ভাগ কৰি থৈ নাযায়। তেওঁলোকৰ নিদৰ্শনবিলাক, তেওঁলোকৰ আদৰ্শবিলাক মহান আৰু সুদূৰ প্ৰসাৰী স্বৰ্গীয় অনুভূতি বুলি কৈছে। কিন্তু সেইবোৰকে আমি বিভিন্নজনে বিভিন্ন ধৰণে সংকীৰ্ণ মনোভাৱেৰে তাক ঠেক গণ্ডিত সুমুৱাই এটা আবেষ্টনীত ৰাখি নিজৰ সুবিধা বা নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰি অহা দেখা গৈছে। সেইবোৰ সকলোৱে পৰিত্যাগ কৰক। দুচিন্তা, দুভাৱনাবোৰ যেতিয়া মনৰ পৰা আঁতৰিব, তেতিয়া মনটো এটা বিশাল
চিন্তাধাৰাই মনত বাহ ল'ব আৰু তেতিয়া পৰোপকাৰী মনোভাৱ আহিব, বেলেগক বেলেগৰ প্ৰতি সহায় সহানুভূতি জাগিব, বেলেগক মৰম কৰিবলৈ মন যাব, দান ত্যাগ দক্ষিণা দিবলৈ মন যাব আৰু তেতিয়াই মানুহ মানে যিটো স্বৰ্গীয় অনুভূতি বুলি কৈছে সেই স্বৰ্গীয় অনুভূতিয়ে মনত বাহ ল'ব আৰু তেতিয়া মানুহ মহান আৰু উদাৰ বুলি ক'ব পৰা যাব আৰু তেতিয়াহে পৃথিৱীখন কোনেও সোণৰ বনাব নোৱাৰে, বেলেগ গাৰ বলেৰে বা এটা সংকীৰ্ণ মনোভাৱেৰে সুন্দৰ বনাব নোৱাৰে। এই মনোভাৱবিলাকে যিবোৰে মানুহে ইজনে সিজনক সহায় কৰিব, ত্যাগ কৰিব, দান কৰিব, দক্ষিণা কৰিব আৰু তেতিয়াই ই সোণৰ হৈ আপোনা আপুনি সোণৰ হৈ পৰিব। গতিকে এই মহান পুৰুষসকলে সেই নিদৰ্শনবোৰেই দাঙি থৈ গৈছে। তেওঁলোকৰ ধৰ্ম, আদৰ্শ, জ্ঞান, দৰ্শন এই সকলোবোৰ সেই তাৰে একোটা প্ৰতিলিপি, তাৰে একোটা নিদৰ্শন, সেইবোৰ যদি মানুহে নপঢ়ে, নাজানে, নেচায়, নেদেখে, তেতিয়াহ'লে আজি যিবোৰ সঘনাই মানে ফটুৱা জাৰি কৰি থকা হৈছে, সঘনাই মানুহক মনত বিভিন্ন ৰং সানি বিভিন্ন ৰহস্যৰে প্ৰদৰ্শন কৰি থকা হৈছে, ভুৱা কিছুমান পলেপেৰে এই যিবোৰ অসূয়া অপ্ৰীতিকৰ আচৰণ, হত্যা, লুণ্ঠন এইবোৰ দেখুৱাই থকা হৈছে, যিবোৰ বলি বিধান, যিবোৰ প্ৰবৃত্তি মাৰ্গৰে এইবোৰেৰে মানুহক বিপথে চালিত কৰিব সুবিধা পাব আৰু সহজ হৈ পৰিব। সেয়ে মহাপুৰুষসকলৰ এই ধৰ্মগুৰুসকলৰ নীতি নিদৰ্শন আদৰ্শবোৰ সকলোৱে সাৰোগত হোৱাকৈ সকলোৱে পঢ়ক, সকলোৱে চাওক, সকলোৱে বুজক আৰু তেতিয়াই এই অসূয়া অপ্ৰীতিকৰ আচৰণবোৰ, হত্যা লুণ্ঠন ঘিণ এই সকলোবোৰ আঁতৰ হ'ব। এই আদৰ্শৰেই যিসকল মহান পুৰুষ জন্মিছিল তেওঁলোকক শ্ৰদ্ধা সন্মান জনাই আমি তেওঁলোকৰ প্ৰতিটো বস্তু সকলোকে দেখুৱাবলৈ মোৰ এটা সৰু প্ৰচেষ্টা, মই সকলোকে তেখেতসকলৰ আদৰ্শবোৰ দাঙি ধৰিবলৈ এটা সৰু প্ৰচেষ্টা হাতত লৈছোঁ। কিমান দূৰ মানে সফল হ'ম সেইটো মই নাজানো, কিন্তু মই এটা কথা সম্পূৰ্ণভাৱে সকলোকে অনুৰোধ কৰিব বিচাৰোঁ যে খন্তেকীয়া সময়বোৰ, প্ৰতি পলবোৰ, প্ৰতি ক্ষণবোৰ মানে বিভ্ৰান্তিৰে নোযোৱাই এটা সুস্থ জ্ঞানেৰে প্ৰতিটো বস্তু চালি জাৰি চিন্তা চৰ্চাৰে বিশ্লেষণ কৰি চাওক। তেতিয়া প্ৰত্যেকটো বস্তু সকলোৱে বুজি উঠিব, জানিব আৰু তেতিয়াহে মানুহে আৱেগিক আৰু উত্তেজনা বশৱৰ্তী হৈ কোনো সিদ্ধান্ত বা কোনো ডিচিশ্যন, কোনো মানে সিদ্ধান্তত উপনীত নহয়। প্ৰত্যেকটো বস্তু সূক্ষ্ম দৃষ্টিৰে পৰ্যবেক্ষণ কৰিব আৰু তাক বিশ্লেষণ কৰি আৱেগক প্ৰশ্ৰয় নিদি, উত্তেজনাক প্ৰশ্ৰয় নিদি কিছু সময়লৈ সেই প্ৰত্যেকটো বস্তু চালি জাৰি চালে এটা সুস্থ সবল আৰু স্থায়ী সমাধান প্ৰত্যেকে পাব বুলি মই আশা কৰোঁ।